আপোনালোকে দেখিবলৈ পাইছে মাত্ৰ তিনিটি দলে অংশগ্ৰহণ কৰিছে। আমি সকলো বিদ্যালয়কে অংশগ্ৰহণ কৰিব দিব পাৰিলোহেঁতেন, কিন্তু ক'ভিড প্ৰটোকলৰ কাৰণে আমি এইবেলি বিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰীসকলক মাৰ্চ পাষ্টত অংশগ্ৰহণ কৰিবলৈ দিয়া নাই। অংশগ্ৰহণ কৰিছে কেৱল টংলা কলেজ NCC বয়জ গ্ৰুপ, টংলা কলেজ SSC গাৰ্লছ গ্ৰুপ আৰু টংলা হাই ছেকেণ্ডেৰী স্কুল NCC বয়জ গ্ৰুপ। অন্যান্য বিভিন্ন বিদ্যালয়ৰ পৰা প্ৰায় 32টি দলে অংশগ্ৰহণ কৰে। এইবেলি প্ৰটোকলৰ কাৰণে আমি তেওঁলোকক অংশগ্ৰহণ কৰিব দিয়া নাই। আশা ৰাখিছোঁ অহা 26 জানুৱাৰীত সমূহ স্কুলৰ পৰা মাৰ্চ পাষ্ট প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব আৰু লগতে সাংস্কৃতিক অনুষ্ঠানসমূহ আমি পৰিৱেশন কৰিবলৈ দিম বুলি আশা ৰাখিছোঁ।